বুধবাৰে ধেমাজি অসামৰিক চিকিৎসালয়ত এগৰাকী প্ৰসূতিৰ মৃত্যু হোৱা ঘটনাক লৈ সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ। জানিব পৰা অনুসৰি চিচিবৰ গাঁও ৰাজচক্ৰৰ অধীনৰ নামনি টিচি টঙানী পঞ্চায়তৰ ভাঙিদিয়া গাঁৱৰ তুলেজ পেগুৰ পত্নী ৩১ বছৰীয়া লক্ষীমাই পেগু নামৰ মহিলাগৰাকীৰ প্ৰসৱৰ বাবে মঙলবাৰে নিশা ধেমাজি অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি বিভাগত ভৰ্তি কৰিছিল। কিন্তু ভৰ্তি কৰাৰে পৰা কোনো চিকিৎসক মহিলাগৰাকীৰ কাষত উপস্থিত নোহোৱাৰ বাবে নিশাটো মহিলাগৰাকীয়ে প্ৰসৱ বেদনাত চটপঠাই কটায়। বুধবাৰে পুৱা এগৰাকী নাৰ্ছে প্ৰসূতিগৰাকীক এটা বেজী দিয়াৰ কিছু সময়ৰ পিছতে মহিলাগৰাকীৰ মৃত্যু হয়। চিকিৎসালয়খনৰ চিকিৎসকৰ চৰম গাফিলতিৰ বাবেই মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ তুলি মৃত মহিলাগৰাকীৰ পৰিয়ালে চিকিৎসালয়খনত সৃষ্টি কৰে এক হুলস্থুলীয়া পৰিস্থিতিৰ। ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ ফলত আৰক্ষী মোতায়েন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় হস্পিটেলখনত। অৱশেষত আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। মৃতকৰ পৰিয়ালে সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ ঘটনাৰ এক তদন্তৰ দাবী জনাইছে।